Good morning, sir. Okay, good morning. বহা তোমালোকে Good morning, sir. কিয়ে তোৰ ইমান দেৰি কিয়া Sir, মই তো জলদি আছিলো। হাই সাইনবোর্ড খানে মোক দেৰি কৰালা। কি হ'ল চাইনবোৰ্ডে স্যার, হাই যে আমার স্কুলের ওচৰত এখন সাইনবোর্ড আছে। তাতে লেখা আছে আগত স্কুল আছে লাহে লাহে যাব। সাইনবোর্ড খান পঢ়ি চাই লাহে লাহে আহাতে দেৰি হ'ল। ঐ মূৰ্খ ব যা ঐ নগেন মূৰ্খ তই কচোন তাজমহল ক'ত অৱস্থিত নাজনো স্যার। তেনেহ'লে তই বেঞ্চৰ ওপৰত থিয়া দি বেঞ্চৰ ওপৰত থিয়া দিলে কি তাজমহল দেখা পাম নেকি স্যার? বেঞ্চৰ ওপৰত থিয়া দিলে কি তাজমহল দেখা পাম নেকি স্যার? খগেন তুমি ইংলিছত ট্ৰেন্সলেট কৰা কি স্যার? সি পানীত ডুবিছে আৰু উঠা নাই হি ইজ ডেড। কেনেকে সিটো পানীত ডুবিছে আঁতটো উঠা নাই, তেনেহ'লে কি হৈছে, মৰছে? গুড এনচাৰ হে বুৰ্বক তুমি কোৱা এনেহেন একোটা জেগাৰ নাম ক যে পুৰুষে বনাইছে কিন্তু পুৰুষে যাব নোৱাৰে ৰেল ষ্টেচন বা বাছ ষ্টেণ্ডৰ লেডিজ টয়লেট। আচ্ছা তই ক আকবৰৰ জীৱনকালীন কিমান বছৰ আৰু কিমান বছৰক লগিন এটা দেখোন বাইবেলত নাই। কিতাপ খুলি চাচোন তাতে লেখা আছে 1542 আৰু 1606 স্যার, মই ভাবছিলো সিটা আকবৰৰ মোবাইল নাম্বাৰ। তই পাৰ্ট 4 মুখস্থ কৰি লৈ আহিবি